ঘৰত আছিলে পিঠাগুড়ি কেইটামান, তাকে মই ভাবি আছিলোঁ খাম বুলি, কিন্তু খোৱাহে হোৱা নাছিলে। বৰ এটা ভাল নাপাওঁ, হ'লেও মাজে মাজে নোখোৱা নহয়। কিন্তু আমাৰ ঘৰত দেউতাই যে বহুত ভাল পায়। মই কিন্তু সান্দহগুড়ি খাইহে বেছি ভাল পাওঁ। পিঠাগুড়ি মানে কি আৰু যিয়ে নহওক, পিঠাগুড়ি সান্দহগুড়ি অকণমান দিলে আকৌ গৰম পানী দিলে বহুতখিনি হৈ যায় নহয়। আৰু মই ধুনীয়াকৈ উতলা একদম গৰম পানী দি আজি বোলো খাইহে এৰিম। তাৰপিছতে মই আকৌ এইফালে ৰাস্তাত ৰখি আছোঁগৈ ভিনিৰ কাৰণে। কিয় কৈ আছোঁ, এইফালে ভিনিও আহি গ'ল বাইক লৈ। মানে আমাৰ বাইকখন চেইনডাল অকণমান ঢিলা হৈছে, তাকে ঠিক কৰিবলৈ দিবগৈ লাগে। আৰু বাইকখনৰ মানে যি অৱস্থা, আমি মানে কেনেকৈ আহিছোঁ, বহুত হাঁহি হাঁহি মানে ক'ব নোৱাৰা হৈ গৈছে। এইফালে ভিনি মানে আমাতকৈ চাইকেলখনো চাগে আগতহে যাব, তেনেকুৱা অৱস্থা। তাৰপিছত আহি আকৌ খালোঁ এইফালে ভাত, চিম্পুল টেঙা গুটি দিয়া দালি, লগতে মূলা আলু মটৰ ভাজি আৰু এনেকৈয়ে। পিছে কাৰোবাৰ জিভা পানী পৰিছেনে বাৰু, কমেণ্ট কৰি জনাওক। মোৰতো ভিডিঅ'টো এডিট কৰি থাকোঁতেও আৰু খাওঁ আকৌ খাওঁ লাগি গৈছে। মানে টেঙা বস্তুটো অকণমান বুজিছে চাগে ন, ইমানেই টেষ্টি আছিলে নহয়। আৰু এনেও যিকোনো বস্তু এটা প্ৰথম ওলালে মানে সোৱাদটো অলপ বেছিয়ে হয়। এইফালে আকৌ আমাক খুৰীহঁতে বান্ধি আছে লাই শাক, ঘৰৰে দেই, আৰু একদম সাৰ নিদিয়া। কাইলৈ খুৰা বজাৰলৈ যাব, আৰু গাঁৱৰ জেগাত হোৱা লাই শাক, দৰৱ নিদিয়া। কিন্তু চাওকচোন কিমান ধুনীয়া ধুনীয়া। আজি আকৌ মায়ে আনিলে চিঙৰা, মানে টাউনলৈ গৈছিলে আৰু আমাৰ ওচৰত তেনেকৈ বাৰু বৰ হেৰি নাই আৰু, যিবিলাকে ভিডিঅ'বোৰ চাই থাকে গম পায় আৰু, যিহেতু গাঁৱলীয়া জেগা। মায়ে ক'লে চাহ বনা, আৰু সেই বুলি ধুনীয়াকৈ খাই ল'লোঁ। এইফালে আকৌ জ্বলা চানা, চব মানে ভালপোৱা বস্তুবিলাক মানে মই পাওঁৱেই। বৌ আজি ঘৰলৈ গৈছিলে, তাকে আনি দিলে। খাই পেলানি এয়া মোৰ অৱস্থা। অকণমান ধৰিব পাৰিছে নহয় চাগে। বাৰু আজিলৈ ইমানতে এৰিছোঁ দিয়ক।